আনি দিয়ক মোৰ ঘৰৰ পৰা নাই পাত্তা হৈছে ল'ৰাটোৰ কি নাম আছিলে হেমন্ত দেউৰী আৰু গাঁও নলবাৰী 2 নম্বৰ ৱাৰ্ড জিলা ওদালগুৰি থানা এতিয়া কি ক'ব ৰাইজে যাতে মই অনুৰোধ কৰিছোঁ য'তে পাই ল'ৰাটো যাতে মই এটা নম্বৰ দিম সেই নম্বৰত যে যোগাযোগ কৰি পেলাই মোৰ ল'ৰাটো যে উলিয়াই দিয়ে মোৰ সেইটোৱে অনুগ্ৰহ থাকিলে আৰু নহ'বা মই ৰাতি দিন খাবলৈ শুবলৈ মই কষ্ট পোৱা নাই মোক যাতে ল'ৰাটো উলিয়াই দিয়ে মোৰ সেইটোৱে অনুগ্ৰহ থাকিলে ৰাইজলৈ মোক মাত্ৰ ল'ৰাটো ভালে ভালে আনি দিলে হ'ল খালি কেনেকুৱা হেৰাইছে উমান পাইছে নেকি একো উমান পোৱা নাই এতিয়া কিছুমানে কৈছে আছে কিছুমানে কৈছে ভালকৈ আহিব আপোনালোকে চিন্তা কৰিব নালাগে সেইটোৱে কৈ আছে মাত্ৰ মাক হেৰিয়ে জানিছে কিমান ক'ত বিচাৰিছোঁ ক'ত কি কৰিছোঁ একো অনুসন্ধান পোৱা নাই মই থানাত এজাহাৰ দিয়া হৈছে থানাৰ পৰা মানে চব যিমান জেগা আছে চব মানে হেৰি কৰিছে আৰু তথাপিতো নমস্কাৰ সম্বাহিনীক নমস্কাৰ দিলোঁ মোৰ ল'ৰাটো ঘৰৰ পৰা নাম পাত্তা হৈ আছে অনুৰোধ কৰি ৰাইজক মই সেৱা কৰিছোঁ এই ল'ৰাটোক সকলে আদি দিয়ে যেনিবা ল'ৰাৰ নাম হেমন্ত দেউৰী আমাৰ বয়স 13 বছৰ আৰু কি কয় আপোনাৰ 7ত পঢ়ে গোলমা হাইস্কুল তাৰপিছত আমাৰ নলবাৰী 2 নম্বৰ ৱাৰ্ড গোটেইসমূহ ৰাজ্য ভাৰত থাকোঁ আমি ঢাকাল চকত ৰাইজক মই অনুৰোধ কৰি গৈছোঁ য'তে দেখা পায় ল'ৰাটোক ইমিডিয়েট মাকৰ হাতত বা পুলিচ থানাতে দিয়ক মানে গতাই দিব লাগে আৰু ল'ৰাটোক ধন্যবাদ মই ৰাইজক এতিয়াই সেৱা কৰিছোঁ